Hello guys. So আজি এইটো ব্লগ আজি এটা স্পেশাল দিন কিন্তু স্পেশাল হলেও স্পেশাল কিহৰ কাৰণে মই এইটো কৈ দিও আগতে আজি মোৰ ওয়াইফৰ বাৰ্থডে হয় 7 জানুৱাৰী তো মই বৰ্তমান ওয়াইফৰ ঘৰতে আছো কাৰণ তেও অলপ গা বেয়া কাৰণে ঘৰত আহিছে দুদিনমানৰ কাৰণে আজি জন্মদিনৰ কাৰণে ব্লগটো বনাম বুলি ভাবিলো সো বিশেষ একো নাই কাৰণ বেমাৰ হৈ আছে অলপ গা বেয়া দুৰ্বল ইয়া মোৰ লগতে বহি আছে ৰ'দ পাই আছে বগৰী খাই বহুত দুৰ্বল জ্বৰ হৈ আছে সৰ্দি তো ভাবিলো দুখৰ মাজতে অলপমান হাই ফুৰ্তি কৰা যাও সেইকাৰণে ব্লগটো বনালো আপোনালোক সকলৰ পৰা উইশ পালে চাগে ভাল পাব উইশ কৰিব সকলোৱে নিজৰ ফালৰ পৰা কমেন্টত উইশ কৰিব আৰু আপোনালোকৰ নিউ ইয়াৰ কেনেকুৱা গৈছে জনাব কমেন্টত নিউ ইয়াৰ কোনে কি কৰিলে ক'ত গ'ল কি ফুৰিলে মাঘ বিহুৰ প্ৰিপাৰেচন কেনেকুৱা আপোনালোকে জনাব আমাৰো প্ৰিপাৰেচন চলি আছে বাৰ্থডে বুলি সৰু সুৰাকে কিন্তু তেনেকুৱা বিশেষ নহয় অলপ হয়তো ইভিনিঙত অলপ বাহিৰত ওলাই যাম কিবা অলপ সাৰপ্ৰাইজ অলপ প্ল্যান কৰিছো চাও কি হয় তো শপিং কৰিম অলপ খোৱা লোৱা কৰিম হেই আৰু এনেকৈ দিনটো স্পেন্ড কৰিম আৰু বাৰ্থডে গাৰ্লে কি কয় কিবা কোৱা ৰদ পৰিছে এইখন বাৰ্থডে বুলি মোৰ একোৱে নাই মোৰ আৱাজত গমে পাইছবে পুৰা সৰ্দি লাগি আছে পুৰা বাৰ্থডে ইছৰাম মুখৰলু পুৰা বেমাৰী লোক একো নাই বেমাৰ হৈ আছে আৰু বেমাৰ হৈ থকা পুৰা বেমাৰ সকলোৱে মোক উইশ কৰিব আৰু আশীৰ্বাদ কৰিব অনাগত দিনবোৰ যাতে ভালে কুশলে যায় আশীৰ্বাদ কৰিব বাকি আৰু নাই আৰু একো পুৰা বেমাৰত পুৰা একেবাৰে অৱস্থা বেয়া হৈ গৈছে মোৰ হে আৰু তো ফ্ৰেন্ডছ আপোনালোকে আশীৰ্বাদ কৰিব সবে আৰু উইশ কৰিব আৰু তেও যাতে সোনকালে বেমাৰটো ভাল পায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিব বেমাৰ মানে হেনেকুৱা বেমাৰ নহয় এটো জাস্ট সিজনেল বেমাৰ ভাইৰেল কিন্তু তথাপিও আজি জন্মদিনৰ দিনাখন অলপ বেয়া লাগিছে আৰু যি নহওক আমি কিবা অলপ সৰু সুৰাকে সেলিব্ৰেট কৰিম ইভিনিঙত তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব কাৰণ আমি চেনেলটোৰ কাৰণে বহুত কষ্ট কৰি আছো আমি হয়তো কন্টেন্ট হেনেকুৱা ইমান হেভি কন্টেন্ট দিব পৰা নাই কিন্তু ভুল কুটি বহুত হৈছে আমাৰ তথাপিতো আমি চেষ্টা কৰি আছো চেষ্টা কৰিলে আমি ভাবিছো আৰু চেষ্টা কৰিলে নিশ্চয় এদিন সফল হ'ম কিন্তু তাৰ কাৰণে আপোনালোকৰ সাপোৰ্ট লাগিব আৰু আমাৰ 1 তাৰিখে আমি পিকনিকত গৈছিলো সো তাৰো ভিডিঅ' আমি আপলোড কৰিছো সো ভিডিঅ'টো চাব আৰু ভিডিঅ'টো কেনে পালে জনাব আমি পিকনিক ক'ত গৈছিলো কি কৰিলো গোটেই দিনটো কেনেকৈ স্পেন্ড কৰিলো গোটেইখিনি আপোনালোকে গম পাব তাতে কোন গৈছিলো সো ভিডিঅ'টো হেতু ভিডিঅ' চাব আৰু চেনেলটোক সাপোৰ্ট দিব প্লিজ চেনেলটোক সাপোৰ্ট দিব আৰু সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই থাকক আমি নেক্সট আৰু কি সেলিব্ৰেশন কৰিম সৰু সুৰাকে আজি ভিডিঅ'ত ব্লগটো দেখাম থ্যাংক ইউ হেল্ল' গাইজ সো আমি এতিয়া কৈছিলো যে সাৰপ্ৰাইজৰ কথাটো সো আমি সাৰপ্ৰাইজৰ কাৰণে এতিয়া এনে অলপ যাই আছো ওলাই যাব আমি ধৰিছো এতিয়া অকণমান ওলাই যাওঁ কি আছে সাৰপ্ৰাইজটো আপোনালোকে গম পাব লাহে সো চেনেলটো চাই থাকক আৰু ভিডিঅ'টো চাওক
আমি এতিয়া যাব ওলাইছো অলপ ফুৰি আহো সারপ্রাইজ বুলি কলে এনেও ছোৱালী বিলাকৰ অলপ মানে মুখত উজ্জ্বল এটা আহে মোৰ মুখত আহিছে ন তেতিয়াত কৰি পুৰা উজ্জ্বল আহি গৈছে সুপার গ্লো আহি ফেয়ার এন্ড লাভলি গ্লো আহি চাই থাকিব ভিডিওটো বেমাৰ কিন্তু মানে একদম মানে এক্সাইটেড হৈ আছো কি সারপ্রাইজ দিয়ে বেয়া সারপ্রাইজ দিলে কিন্তু পুৰা খাব এতিয়া বেছি নকওঁ কলে তো সারপ্রাইজ নাথাকিব আৰু এটো লাপ্ৰাইজ হৈ যাব পিছত সেইকাৰণে চাই থাকিব ফ্ৰেণ্ডছ ভিডিওটো তো গাইস আমি এতিয়া গৈ আছো আমাৰ এখেতে বা কি সারপ্রাইজ প্ল্যান কৰে সারপ্রাইজটো চাব গৈ আছো এতিয়া আমি দিনতে গৈ আছো সারপ্রাইজটোৰ কাৰণে সারপ্রাইজ বুলি ক'লে তো এনাও মন একদম মানে পুৰা ফুৰ্তি মানে পুৰা লাগি যায় বেমাৰ সেমাৰ গুলি মাৰা আৰু তাৰ পিছত আৰু সারপ্রাইজটো মই সুধি আছো কিন্তু মই মানে প্ৰতিবাৰে মানে সারপ্রাইজ এৰেঞ্জ কৰে কিন্তু এই মোৰ কামবোৰত মানে কৈ দিব বাধ্য হৈ যায় এই মানে কি সারপ্রাইজ মই এনেকৈ সুধি থাকো সুধি মানে কৈ দিয়ে হাজবেণ্ডে মানে কৈ দিব বাধ্য হৈ যায় তো এতিয়া মানে আজিৰ মানে সারপ্রাইজটো পুৰা মানে একদম ইমান ষ্ট্ৰং কৰি ৰাখিছে মই একদমেই গম নাপাওঁ যে কি সারপ্রাইজ মানে এৰেঞ্জ কৰিছে যোৱাকালি ৰাতিহে মানে মোক কৈছে যেতিয়া শুৱাৰ আগতে মানে মোক কৈছে যে আজি তোমাক সারপ্রাইজ দিম কালি তোমাক সারপ্রাইজ দিম যে তুমি ৰেডি হৈ থাকিবা তো মই আজি ৰাতি 12টা বজাৰ পিছতহে মানে গম পাইছো যে সারপ্রাইজ কথা প্ল্যান কৰিছে তাৰ পিছত আৰু মই টোপনি লাগি আছিল হেনেকে মানে মই ইমান বেছি জোৰ কৰিব নোৱাৰিলো বা কি সারপ্রাইজ তো সেই কাৰণে এইবাৰ সারপ্রাইজটো থাকিল বাই দা ওয়ে তো যি নহওক এতিয়া গৈ কিনে সারপ্রাইজটো আপোনালোকেও চাব আৰু মই চাব ফ্ৰেণ্ড আমাৰ সারপ্রাইজ ইজ ৰেডি সারপ্রাইজ হৈছে ডেকাথলন আৰু ইয়াতে মই ফাৰ্স্ট কি পাও চাই লওঁ আৰু মোৰ কিবা কিবি অকমান কিনিব লগা আছে ইয়াতে জিমৰ বস্তু কিবা কিবি কিনিব লগা আছে সেইখিনি কিনি লওঁ তাৰ পিছত মই আগলৈ আৰু বেলেগ কিবা চাব যাম ইয়াতে মানে শ্বপিং কৰাবলৈ আনিছে মানে মোক যি ল'ব ইচ্ছা আছে তাকে ল'ব দিছে তো চাওঁ ভিতৰত কি আছে মই আগতে আহি পোৱা নাছিলোঁ তেওঁলোকে বোলে আহি পাইছে তো চাওঁ মই ইয়াতে ভিতৰত কি মোৰ ল'ব লগা বস্তু আছে চাই লওঁ তো ব্লগ এই ইভিনিং এতিয়া 5:30 বাজিছে ইমান ধুনীয়া মানে নেচাৰেল বহুত ভাল লাগিছে আকাশখন চাওকচোন আপোনালোকে ইমান ভাল লাগিছে মই মানে ভিডিঅ' নকৰাকৈ নাথাকিলোৱে মানে ইমান ভাল লাগিছে ওয়াও হেল্ল' গাইজ তো আজি আমি আহিছোঁ এই সারপ্রাইজটো থকা বুলি কৈছিলোঁ যে ডেকাথলন মাৰ্কেটত আহিছোঁ ডেকাথলনত এই মলত আহিছোঁ এইটো এয়াৰপৰ্ট ৰোডত আছে তো ৱাইফে বস্তু চাই আছে কিবা কিবি পচন্দ হয় নেকি এতিয়ালৈকে পচন্দ হোৱা নাই বাৰু চাই আছে বস্তুবিলাক কিবা পচন্দ হয় নেকি এতিয়ালৈকে একো পচন্দ হোৱা নাই লেটছ সি চাওঁ কিবা পচন্দ হয় নেকি নহ'লে বেলেগ ঠাইত যাব লাগিব কি কিবা পচন্দ হৈছে নে নাই চাই আছো পালে লম ইয়াতে কিবা এটা পচন্দ হৈছে আমাৰ পচন্দ মানে গৰম পেন আচ্ছা অলপ নহয় বহুত বেছি আমি লেডিজৰ ডিপাৰ্টমেণ্টৰ ফালে যোৱা ভাল লেডিজ ডিপাৰ্টমেণ্টৰ লেডিজ বস্তুৰ ফালে
কিবা এটা পছন্দ হৈছে ৰ'ব গাইজ চাই আছে প্ৰাইচটো কিমান বাৰু প্ৰাইচটো 4000 টকাৰ সিলেকশ্যন কৰিছে ঠিক আছে আজি বাৰ্থডে বুলি जो हुकुम मेरे आका देखा आपने लापरवाही का नतीजा है চাওঁ এই খুলিয়ে দিলা এইখন কি আছে এইখন মই আহিছোঁ NCS স্কুৱেৰ মল আৰু ইয়াতে অকণমান কিবা কিবি মোৰ লেডিজ বজাৰ কিছুমান কৰি লওঁ কুৰ্তি চুৰ্তি এনেকৈ চাই লওঁ বলকচোন ভিতৰত যাওঁ তো গাইজ আমি এতিয়া আহিছোঁ আদাবাৰীৰ এখন মলত ডেকাথলনৰ পৰা আমি ইয়াতে আহিলোঁ আজি অলপ টাইমটো এনেকৈ ঘূৰি পকি স্পেণ্ড কৰিম আমি আৰু এতিয়া আহিছোঁ NCS স্কুৱেৰ মল এইটো আদাবাৰীত আছে মলটো ইয়াতে আমি এতিয়া অলপ লেডিজ কুৰ্তি চুৰ্তি এইবিলাক অলপ চাওঁ কিবা কিবি কাপোৰ তাৰপিছত নেক্সট আৰু আমি যাম চাই থাকিব আজি মানে গাইজ যিমান পাৰোঁ সিমান মানে মই শ্বপিং কৰিম মোক মানে কৈছে তুমি যি কিনা দিছ কিনিব পাৰা মই গোটেই কিনিম গাইজ আজি কিন্তু মই লক্ষ্যণ ভাল দেখা নাই যে কোনটো ভাল লাগিছে মোক ক'ব দিয়া মই মানে কেইযোৰমান চাইছোঁ চিলেক্ট কৰি থৈ দিছোঁ তো গাইজ আপোনালোকে ক'ব যে মোক কোনযোৰ ল'লে মোৰ ভাল লাগিব ক'ব আপোনালোকে ক'ব बोला এনেকৈ ফ্ৰেণ্ডছ মই এতিয়া কুৰ্তি কেইটামান এনেকৈ চালোঁ আৰু চাই আছোঁ এতিয়ালৈকে মোৰ পচন্দ লগা নাই মানে মোৰ মানে চাইজটো বহুত ডাঙৰ হৈছে আৰু মই ভাল পোৱা নাই মানে তো সেইকাৰণে মই এনিৱেইজ তো ওপৰত এবাৰ আকৌ গৈ কিনে চাই লওঁ মোৰ কি কি কাপোৰ আছে ওপৰত আকৌ থকা বুলি কৈছে তো চাই লওঁ ওপৰত ফ্ৰেণ্ডছ
গাইজ এতিয়ালৈকে মই চাই আছোঁ কিন্তু মোৰ এতিয়ালৈকে পচন্দৰ কাপোৰ পৰাই নাই এতিয়ালৈকে আপোনালোকেও চাগে ভাবিছে ইমান কাপোৰ চাইছে একযোৰ পচন্দ হোৱা নাই মানে একচুৱেলি প্ৰাইচটো হিচাপত কোৱালিটি একদম ভাল লগা নাই মোৰ আৰু মই যিটো প্ৰাইজত চাইছোঁ সেইটো হিচাপততো কাপোৰ একদমেই বেকাৰ হয় একদমেই মোৰ ভাল লগা নাই গাইজ এতিয়ালৈকে একো পচন্দ হোৱাই নাই চাই আছে বহুতখিনি চিলেক্ট কৰি আছে এতিয়ালৈকে চইজে হোৱা নাই পচন্দ হোৱা নাই আমাৰ বাৰ্থডে গাৰ্লৰ কি কৰা যাব এতিয়া গুৱাহাটীৰ মলকেইখন ঘূৰি ঘূৰি শেষে হ'ব লাহে লাহে কিন্তু এতিয়ালৈকে একো চইজ হোৱা নাই God, please, no! 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 ओ मैडम कुछ चॉइस होगा आपका कि नहीं होगा এতিয়া আমাৰ থাৰ্ড ফ্ল'ৰলৈ যাত্ৰা হ'ব গাইজ ছেকেণ্ড ফ্ল'ৰত আমি ৰিলায়েন্স ট্ৰেণ্ডছত একো বিশেষ নাপালোঁ এতিয়া গৈ আছোঁ এতিয়া সন্ধান পোৱা গৈছে চুৰিদাৰৰ ডাব্লিউ এটা ডাঙৰ ডাব্লিউ তাত আমি একমাহ চুৰিদাৰ দেখা পাইছোঁ অ'কে ভয় খাব এটা অনলি যাব গাইজ তাতো পচন্দ নহ'ল পচন্দ হোৱা নাই গাইজ আমাৰ এতিয়ালৈকে একদমেই পচন্দ হোৱা নাই গাইজ बाप को भेज तेरे बस की बात नहीं गाइस पसंद होई নাই আমার পছন্দ হোৱা নাই গাইস আমার একদম পছন্দ হোৱা নাই ফালতু নকৰিবা ফালতু নহয় খং উঠি আছে গাইস একদম খং উঠি আছে খঙৰ এতিয়া আমি পিজ্জা খাই দিওঁ নেকি এটা পিজ্জা হাট আছে ওচৰতে কি কয় গাইস ও গাইস আজি মানে सरप्राइज दिम बोले भाबी पेलाय एतियालेके सरप्राइज दिबय पारा नै रब कौन है ये लोग कहां से आते हैं तासन सरप्राइज दिम बोले भाबिसिलो किन्तु सरप्राइज होआ नै एतियालेके घुरिए आसु मले घुरिए आसु सरप्राइज तो होया नै एसा आसु निमान डाঙर এখন মল ঘুৰিলো ইয়াৰ এটা পছন্দ নহল এতিয়া নেক্সট মলত গৈ আছো গাইস চাই থাকক গাইস এতিয়া আইছো আমি আদাবাৰীৰ আৰু এখন মল আছে সিটি কাৰ্ড তাত চাব আইছো বাৰ্থডে গাৰ্লৰ কাপোৰ ফাইনেলি গাইস মোৰ এজোৰ পছন্দ লাগিল ফাইনেলি মানে ইমানখন ডাঙৰ মলৰ পৰা শ্বপিং কৰিব গৈ কিনে ফাইনেলি মই লেহেংগা এজোৰ চইচ কৰিলো ফাইনেলি বিচাৰি পালো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব আৰু মই এইজোৰ ইয়াতে মানে মলৰ পৰা মই সব মানে আপোনাৰ লেহেংগা এজোৰ চইচ কৰি ললো ফাইনেলি মানে মই ললো মই সাকসেস এতিয়া আৰু মোৰ হাজবেণ্ডো সাকসেস হৈ গ'ল মানে তেও মানে মই ইমান ঘুৰাইছো গ্ৰেট সাকসেস গাইস গ্ৰেট সাকসেস ইমান ঘুৰাইছো মানে তেও মানে কৈছে বাপৰে মই ইটো সাৰপ্ৰাইজ আৰু কেতিয়াও নিদিও मजा आया টপিং হৈ গ'ল সেইবোৰ হৈ গ'ল এতিয়া আমি অকমান পুচকা খাব ইচ্ছা কৰিছিলো তো এতিয়া অকমান পুচকা খাই লওঁ আৰু মানে এতিয়া অকমান পুচকা খাই কিনে ঘৰততো আৰু আছেই ঘৰততো আৰু খানা হ'বই গতিকে ইমানটা নাখাওঁ তো পুচকা মোৰ বহুত ফেভাৰিট হয় সেইকাৰণে আমি অকমান খাই লৈছোঁ অলমষ্ট ডান মানে আজি মানে যি কৰোঁ যেনেকৈ এনচাৰ কৰোঁ তো আজি মানে মোৰে দিন আৰু মানে মোৰ দিন মানে একেবাৰে গোটেইখিনি আৰু আজি মানে গোটেইখিনি মানে যি বিচাৰিছোঁ যেনেকৈ কৈছোঁ মানে এ টু জেড মানে গোটেইখিনি হাজবেণ্ডে কৰিছে আৰু মোৰ ভাল লাগিছে তো সঁচাই মানে বহুত মই হেপ্পী হয় আজি মই ছাৰপ্ৰাইজটো সঁচাকৈ বহুত ভাল লাগিছে
আপোনালোকৰো হাজবেণ্ডক এনেকৈ কেতিয়াবা কৰিব দিব ভাল লাগে বহুত ভাল লাগে তো মই মানে একো এটা ডিমাণ্ড কৰা নাই যেনেকৈ তেওঁ পাৰিছে তেনেকৈ মানে দিছে আৰু মই এনেকৈ কোৱা নাই যে এইটো ল'ম এনেকৈ কোৱা নাই তো সক্ষম অনুযায়ী মানে তেনেকৈ মোক দিছে আৰু মই তাতে হেপী এতিয়া মানে আকৌ এতিয়া ঘৰত গৈ আছোঁ ঘৰত আকৌ এটা খানা হ'ব লোকেল চিকেন আৰু পৰ্ক তো বলক আৰু ৰাতি এতিয়া ঘৰত গৈতো অকণমান এনজয় আছে এতিয়া আমি বাহিৰত জাষ্ট শ্বপিং কৰিলোঁ কিবা খালোঁ তো এতিয়া পেট এতিয়াই ভৰি আছে পেট ভৰিলোঁ আজিতো যিমান ছিলোঁ বাৰ্থডে ন তো সেইকাৰণে ঘৰত তো নাই অকণমান জাষ্ট জকিং ফ্ৰেণ্ডছ মানে এনেই নটিঙি কৰি আছে বাৰু যি নহওক এতিয়া আমি ঘৰত গৈ আছোঁ ঘৰত গৈ কিনে এতিয়া খানা ষ্টাৰ্ট কৰিম বাহিৰত তো ব্লগ